নমস্কাৰ, আজি এটা নতুন ভিডিঅ' লৈ মই আকৌ আপোনালোকৰ আগত আহিছোঁ। আজি ফুৰিবলৈ আহিছোঁ বাইদেউৰ ঘৰত। বাইদেউৰ ঘৰত হাঁহ মাংস আনিছে, বনাব দিছে আৰু মই কেনেকৈনো বনাওঁ হাঁহৰ মাংস তাকে মই এটা ভিডিঅ' কৰি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। মাংসখিনিত মই ডাঙৰ দুটা পিঁয়াজ দিছোঁ, আদা নহৰু বটা দিছোঁ, ৰং জলকীয়া, ধনিয়া, জিৰা, হালধি আৰু মিট মছলা, অলপ কেঁচা মিঠাতেল দি মই কেঁচাকৈ মাংসখিনিত আগতীয়াকৈ মছলাখিনি মিক্স কৰি লৈছোঁ। এনেকৈ মিক্স কৰি 10 মিনিট সময় মই ৰাখি থ'ম, যাতে মাংসটো মছলাখিনি ধুনীয়াকৈ মিক্স হয়। আৰু এনেকৈ মিক্স কৰি পিনে হাঁহ মাংস বনালে খাবলৈ বহুত সোৱাদ হয়। দহ মিনিটৰ পাছত মই কেৰাহীত দিছোঁ তেজপাত দুখিলা, কম পৰিমাণে হালধি আৰু ৰং জলকীয়া অলপ দি মই মাংসটো তেলত দি দিছোঁ। কাৰণ তেলত মই কম পৰিমাণে ৰং জলকীয়া আৰু হালধি দিওঁ, কালাৰটো ধুনীয়া হয় আৰু খাবলৈও ভাল হয়। এনেকৈ মই এতিয়া 10 মিনিট সময় ভাজিম, যাতে পিঁয়াজ, আদা নহৰু বটাখিনি ধুনীয়াকৈ তেলৰ লগত মিক্স হয় আৰু কেঁচা গোন্ধটো নোহোৱা হয়। দহ মিনিটমান সময় ভজাৰ পিছত ইয়াত চাওক হাঁহৰ মাংসৰ পৰা তেল ওলালে, পিঁয়াজটো গলি গ'ল। এতিয়া মই ইয়াত দিম আলু। ডাঙৰ চাইজৰ 3টা আলু মই কাটি ল'লোঁ আৰু ইয়াত আলু দিম। এনেকৈ আৰু মই 10 মিনিট সময় ভাজিম। এই 10 মিনিট সময় পাছত আলু আধা সিজা হৈছে। এতিয়া মই ইয়াত পানী দিম, কম পৰিমাণে পানী দিম, কাৰণ মাংসটো আৰু অলপ খাবলৈ সোৱাদ হ'ব কাৰণে। আৰু পানী দিয়াৰ পিছত 10 মিনিটৰ পিছত মই চাব ইয়াৰ পানীটো শুকাই গ'ল, মাংসৰ পৰা তেলো ওলালে। এতিয়া মোৰ মাংস হৈ গ'ল। এতিয়া দিনৰ সাজৰ খাব পৰা। মোৰ ভিডিঅ'টোনো চাই কেনে পালে জনাব। যদি চাই ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব। বাই বাই।